हावलिनि श्री श्री शनि मन्दिराव शनि फुजा फालिनाय जायो। बरपेटा जिल्ला सिंनि हावलिनि बीटीसी लामायाव थांनाय 2000 इं मायथाइयाव गायसननाय शनि मन्दिराव सानसेनि हाबाफारिजों 24थि शनि फुजाया गुबुन बोसोरफोरनि बायदि देग्लायबो जालाङो। शनि फुजाजों लोब्बा लाखिनानै हावलि ओनसोलनि अनगायैबो खाथि खाला ओनसोलनि गोबां सुबुङा शनि मन्दिराव धुप धुना आलारि बाथि फोजोंनानै गोजोन हास्थायनानै बोर लायो। हरनि समाव हावलि मैरामरा चतुर्भुज वीर नाम हानजानि दिन्थिफुंनाय इसोर सिबिनाय आरज मेथाइ खन्नायाव सिबियारि रायजोफोरा गोजोननाय फोरमायो। हावलिनिफ्राय पुरन देउरिनि रिपर्ट समनि रादाब। ৰাতিপুৱা আমাৰ মন্দিৰ প্ৰাংগণ শুদ্ধিকৰণ আছিল, তাৰপিছত আমাৰ প্ৰতিমা প্ৰতিষ্ঠা কৰিছো, তাৰপিছত আবেলি বাৰ্ষিক পূজাটো হৈছে আৰু এতিয়া আমাৰ নাম প্ৰসংগ চলি আছে আৰু খিচাৰি বিতৰণ কৰিছো। আৰু বৃহত্তৰ হাউলি শ্ৰী শ্ৰী শনি মন্দিৰ এইটো আমাৰ হাউলিত আৰু নাই। আগন্তুক আমাৰ 25 বছৰ হ'ব দীপাৱলী জয়ন্তী বৰ্ষ, তাৰ বাবে আমি সমূহ হাউলিবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো। কোন কোন ঠাইৰ পৰা মানুহ আহিছে? ইয়াতেতো আমাৰ হাউলি অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা মানুহ আহিছিল, ভক্তপ্ৰাণ ৰাইজ আহিছে, আমাক দান বৰঙণি দিছে, তাৰ বাবে আমি অনুষ্ঠানটো এনেকৈ জাকত জিলিকা কৰিব পাৰিছো। এইটো আমাৰ পূজাৰী আছিল গোপাল চক্ৰৱৰ্তী। হয়, তাতে আমি বাহিৰৰ পৰা নাম পাৰ্টি মাতিম আৰু অনুষ্ঠানটো আমি ডাঙৰ কৰিম, কিন্তু আমাক ৰাইজৰ কোনো সহযোগ লাগিব। যদি বৃহত্তৰ হাউলিবাসী ৰাইজে আমাক সহযোগ কৰে, আমি ইয়াতকৈ আৰু ডাঙৰ কৰিব চেষ্টা কৰিম। অৰ্চনা কৰিলে মানুহৰ অঞ্চলটো আছে আৰু জায়গাটো আছে। আহিলে তাৰপিছত চবৰে ঘৰত ল'ব পৰা নাই,